কিবি আছে বঢ়িয়া আহো দিয়ক পিছে দাদা হয় আহিব वेलकम बैक टू माय यूट्यूब चैनल रियाज ब्लॉग पुनः এটা নতুন ভিডিওতে স্বাগতম জানালো আজি মানে এটা বিশেষ ব্লগ নহয় এটা আজি ফুড ব্লগ বনাম বুলি ভাবিছো মানে নরমালি এটা ফুড ব্লগ আৰু মানে আমাৰ সৰি কি আছিল এই আমাৰ মঙ্গললৈতে যিখিনি আছে ফুড ব্লগ তাতে নতুনকৈ কিবা স্পাইৰেল পটেটো হৈছে গুৱাহাটীত যি ফেমাস হৈছে ইয়াতে তো তেনেকুৱা তো আজি যেফালে খাই চাম আৰু দেখাম আপোনালোকক আৰু চৰেৰ মাত তো ভিডিওটো চাই থাকক এতিয়া যাই থাকিম মানে মোৰ লগত আৰু এটা যাব বাটত যাই দেখাই আছো বলক তো গাইজ যাই আছো এতিয়া মানে মোৰ লগত আহিছে এইফালে আমাৰ জুতি আৰু এইফালে কি মানে হেৰি কৰি আছিল ৰাইডাৰ এই চাইকেল তো গাইছে সি মানে মাৰি আছে মই দেখাই আছো পৰবি ভালকে বঢ়িয়া বঢ়িয়া তো গাইজ দেখছি এইটো কাৰবাৰ কেনেকৈ চাইকেল উঠে দিয়ে ক'ত ফেলে বাকী বাদ দিলো বলক এতিয়া তো গাইজ তাতে যাওয়াৰ আগতে আমি মানে স্যামসাং কেয়াৰত আহিলো মোৰ মোবাইলটোত কিবা এটা প্ৰব্লেম হৈ আছে স্লাইড চেক সেইটো খুৱাব লাগে আকৌ দেৰি হ'লে বন্ধ হ'ব তো এতিয়া আহিলো প্ৰথম তো ফিক্স কৰি লওঁ প্ৰব্লেমখিনি মানে সলভ কৰি লওঁ তাৰপিছত যাই আছো তাতে গাইজ বন্ধ 10টাৰ পৰা 8টালৈ খোলা থাকে বুলি এখন লেখা আছে কিন্তু কিবা হ'ল কিবা হৈছে নেকি যাওক বেলেগ কিনা কৰিম আজি তাতে যাওঁ বল আৰু এফালে চাক না আপুনি এফালেতো একোৱে নাই এই স্যামসাং আইফোন এইবিলাকৰ বম জ্বালা মানে কিবা হ'লেই ছাৰ্ভিচ চেণ্টাৰতে আনিব লাগে ক'তো মেকানিকৰ তাত লৈ যাব নোৱাৰি বহুত দিগদাৰ এইটো বাকী বঢ়িয়াকৈ একদম গাড়ীখন পাৰ্ক কৰি দিলোঁ ইয়াতে বঢ়িয়াকৈ গাড়ীখন পাৰ্কিং কৰিলোঁ তাতে পাৰ্কিং কৰি এতিয়া যাই আছোঁ বলক এইফালে মানে আমি এফালেদি গেলি একদম লেফ্ট চাইডে সোমাব লাগিব এইটো ৰাস্তাইদি চাব পাৰে এইখিনিৰ পৰা মানে একদম তাল লাগে একদম বঢ়িয়া একদম দোকান সেইখিনিত আছে স্পাইল বটটো আৰু এফালে ভাই আজি আছে ভাই আজি একদম ফেভাৰিট আমাৰ নে কি আজি কি খোৱা একদম স্পেচিয়েল কিবা বনোৱা দহি মছলা পুৰি খাম দাদা আপোনাৰ হে বঢ়িয়া ধুনীয়াকৈ বনাই খাম ধুনীয়াকৈ কিবা বোলে দহি পুৰি এনেকুৱা মানে মই ইমান নামটো মুখতে অহা নাই খুৱাব মানে মই এইটো নাখাওঁ পানী দিহে খাওঁ আজি এইটো প্ৰথম খাই চাম কেনে লাগে টেষ্ট কৰি চাম আৰু বনাই আছে এতিয়া বহুত ভিডিঅ' হৈ আছে গুৱাহাটী में जब जाता हूँ ना स्ट्रीट फूड के लिए जय कृष्ण थोड़ा हवा चलाने से अच्छा लगेगा चल गया हवा তো গাইজ চাব পাৰে এইটো দহি মছলা এটা খাই চাম এটলিষ্ট বলা अगर ज़्यादा वो आपके मतलब टेस्ट के ऊपर पड़ता है कि आपको क्वालिटी में कैसा चाहिए তো পানী পুৰি মানে খাই ল'লোঁ খাই লৈ এইফালে একফালে যাই আছোঁ এতিয়া স্পাইল বটটো খাম মানে মই আগে যাই আছোঁ মোৰ পিছফালে মোৰ লগটো ই কেমেৰা ধৰি আছে তো এইকাৰণে ভইচ অভাৰ কৰিব লগা হৈছে বাকী এইখানে দোকান একফালে সেইফালে এখন আছে এইফালে এখন আছে তো এইফালে সুধি চাওঁ আমি কেনে কি প্ৰাইচ আৰু দেখোন হোটেলত দিয়া নিচিনাকৈ মেনু এখন দিলা ইয়াতে কিবা 30 আছে নৰ্মেল তাৰপিছত 65 45 এনেকুৱা এই মানে কিবা কিবি চিজ কিবা কিবি বাটাৰ চাটাৰ এনেকুৱা বহুত কিবা কিবি মই চিজটোৱে ল'লোঁ দক মানে 45ৰ বনাব দিছোঁ এটা ৰ'ব মই বনাই চাম যদি পাৰোঁ তো মানে মই সুধিছিলোঁ এই ৰঙা মালটো কি এইটো বোলে কিবা মছলা হয় মানে এইটো দিলে কিবা অলপমান টেষ্টি হয় বাকী আলুটো কেনেকৈ ভালে এইটো দেখাম ৰ'ব আপোনালোকক আৰু বাকী এইটো মালটো এনেকৈ ৰাউণ্ড কেনেকৈ কৰে সেইটো নাজানো চাই আছোঁ আৰু দেখাই আছোঁ আপোনালোকক তো মই এতিয়া মানে বাইদেউৰ ওচৰত যাই আছোঁ মানে আলুটো ফালি কেনেকৈ চাওঁ মেচিনত ফালে চাই আছোঁ এয়া কেনেকৈ বনাই অলপ সেইটো মানে গোটেই হৈছিলে এতিয়া আকৌ নতুন এটা আলু কৈ দিলা এনেকৈ মানে ঘূৰি থাকে এনেকৈ মানে ঘূৰাই থাকোঁতে হৈ যায় ষ্টিকডাল আগতে লগাই মানে এইটো হৈ গ'ল নে কি বাইদেউ হ'ল তো গাইজ মই মানে একবাৰ ট্ৰাই কৰোঁ ৰ'ব এইটো মানে চেপ মানে কেনেকৈ তললৈকে ৰাউণ্ড কৰি আনিব পাৰি দেখাই আছে মোক হ'ব বেছি চিঙি যাব আকৌ গোটেই দোকানখনলৈ কৰ্ণফ্লাৱাৰ ন এইটো মানে কিবা কৰ্ণফ্লাৱাৰ বোলে এই বগা মালটো শেষ হৈছিল বোলে শেষ হ'লে মানে দি থাকিব লাগে এনেকৈ দি থাকিলে মানে আকৌ দিব পাৰি বাকী চাওঁ ৰ'ব বনাব দিছোঁ খাই চাওঁ কেনে লাগে এতিয়া মানে ভাজা হৈ গ'ল এতিয়া মানে প্লেটগিলা ৰেডি কৰি আছে ইয়াতে কিবা কিবি দিব মই দেখাই আছোঁ কি দিয়ে কিবা মছলা চাট দিয়ে কিবা কিবি দিয়ে চিজ দিয়ে চিজো দিব চাগে মোৰতো চিজ দিয়া আছিল
তাৰ কিবা বাটাৰ চাটাৰ দিয়ে নেকি এইগিলা কিবা এইটো মছলা চাট মছলা তো এইটো দি আছে ক্ৰীম মানে ওপৰত ক্ৰীমটো দিলে কিবা এটা হেৰি ফিল হৈ চাগে তাৰপিছত ইয়াতে দি দিলা চিজ মানে এইটো অকল মোৰ প্লেটত দিছে বাকীকেইটা কি যেনে নৰ্মেল এই চিজটো দিওঁতে খাই ভাল লাগব চাগে তো এইটো মোকে দিব চাগে আৰু এইটো কিবা কেটছ মছলা মানে এই ক'লা মছলাটো যি থাকে সেয়া দিছে তো গাইজ মই খালোঁ একদম বঢ়িয়া লাগিল খাই আৰু আপোনাৰ নামটো কি আছিল আৰু হেৰি অংকিতা ডেকা তো আপোনালোকে আহিব পাৰে এইখিনি একদম চুপহিৰ হেৰিতে আছে ন বঢ়িয়াকৈ আহিব পাৰে আৰু এফালে আছে বহুতে ষ্ট্ৰীট ফুড এফালেও আছে তো খাই ভাল লাগিল বঢ়িয়াকৈ একদম মেনুখন দেখাই দিয়ক কিমান কিবি এই চব 30-45 চিজত পাব তাৰপিছত ৰছ পায়েল বেনানা এই বহুত কিবা কিবি আছে বঢ়িয়া আহোঁ দিয়ক পিছে দাদা হয় তো গাইজ মই ওলাই দিলোঁ তাৰ পৰা আৰু খাৱা ভিডিঅ' নবনালোঁ তাক মানে চবেই খাৱা ভিডিঅ' দিয়ে মই আৰু ইচ্ছা নাগিলে নবনালোঁ এতিয়া যাই থাকোঁ বলক আৰু আহিয়ে ঠাণ্ডা খাব আহিলোঁ চাবি মই খুলিব লগা হৈছে ফেনটা নাই দেখোন এতে তো গাইজ তাৰ পৰা আহি পালোঁ ঘৰ মানে তাতে ঠাণ্ডা কিবা বিচাৰিছিলোঁ পোৱা নাই বাকী বাদ দিলোঁ তাৰ পৰা কিবা আলু চালু লৈ আহিলোঁ ঘৰৰ কাৰণে তো এইখিনি আছিল ভিডিঅ'টো মানে আলু স্পাইল বাটৰ বনাব আনা নাই দেই এনেই আনিছোঁ খাবৰ কাৰণে তো এইখিনি আছিল ভিডিঅ'টো যদি ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰক আৰু ভালকৈ পিছত বনাম মানে ষ্ট্ৰীট ফুড আজি ইমান ভালকৈ হোৱা নাই টাইমটো মিলা নাই মোৰ তো সেইকাৰণে আৰু বাই বাই